সম্পৰ্ক ৰখাৰ সন্দেহত বিজু বড়িক আটক কৰাকৈ দেৰগাঁৱৰ এই মোড়ত ক্ষোভৰ সৃষ্টি হৈছে। যোৱাকালি গোলাঘাট আৰক্ষীয়ে সোধা পোছাৰ বাবেই আটক কৰিছিল দেৰগাঁৱৰ শিক্ষক সাহিত্য বিজু বড়িক আৰু আলফাৰ লিংমেন চয়নিকা কামানৰ ঘৰত উদ্ধাৰ হৈছিল বিজু বড়িৰ মাওবাদৰ ইতিহাস সংগ্ৰাম আৰু অন্যান্য নামৰ এখন কিতাপ আৰু সম্প্ৰতিৰ বিজু বড়িক আৰক্ষীৰ মুকলি কৰি দিছে যদিও জব্দ কৰি ৰাখিছে মোবাইল ফোন আৰু দেৰগাঁও আৰক্ষী থানা বিজু বড়িৰ সপক্ষে ভিৰ কৰিছে অজস্ৰ অনুগামী। এই মুহূৰ্তত কেৱল নিউজ চাৰ্টি অসমৰ দৰ্শকসকলক জনাব বিচাৰিছো, কেৱল আমাৰ হাতলৈ আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ, সৰ্বোচ্চ ডাঙৰ খবৰ। এই মুহূৰ্তত কেৱল নিউজ চাৰ্টি অসমৰ দৰ্শকসকলক জনাব বিচাৰিছো, আলফাৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত বিজু বড়িক আটক কৰাকৈ দেৰগাঁৱৰ এই মুহূৰ্তত খুব যোৱাকালি গোলাঘাটৰ আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছিল দেৰগাঁৱৰ শিক্ষক সাহিত্যিক বিজু বড়িক আৰু আলফাৰ লিংমেন চয়নিকা কামানৰ ঘৰত উদ্ধাৰ হৈছিল বিজু বড়ি মাওবাদ ইতিহাস সংগ্ৰাম অন্যান্য নামৰ এখন কিতাপ। আৰু এই মুহূৰ্তত কেৱল আমি নিউজ চাৰ্টি অসমৰ স্ক্ৰীনত দেখুৱাই আছো এই মুহূৰ্তত সৰ্বোচ্চতকৈ ডাঙৰ খবৰ। আলফাৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত বিজু বড়িক আটক কৰাক লৈ এই মুহূৰ্তত দেৰগাঁৱত এক ক্ষোভৰ উদ্বেগৰ সৃষ্টি হৈছে। আমাৰ দহপৰীয়া নৈপৰীয়া এটা সুসন্তান আৰু সেই নৈ কাষৰ পৰা ওলাই অহা কষ্ট কৰি জীৱন সংগ্ৰাম কৰি যি পঢ়া শুনা কৰি আজি এটা স্থিতি লাভ কৰিছে। তেওঁ লেখা মেলাৰ যোগেদি অসমত এটা প্ৰতিষ্ঠিত এটা নাম বিজু বড়ি। আপোনালোকে জানে অসমৰ বহু আগশাৰী বাতৰি কাকতৰ স্তম্ভ লেখক, প্ৰবন্ধ লেখক, নিবন্ধকাৰ আৰু এই যে মাওবাদৰ সংগ্ৰামৰ ইতিহাস আৰু অন্যান্য গোষ্ঠীবাদী সংঘৰ্ষৰ ওপৰত কৰা বিভিন্ন ধৰণৰ প্ৰবন্ধ, শ্বহীদ কমলামীৰ ওপৰত লেখা সেই জীৱনী গ্ৰন্থ প্ৰমুখ কৰি এনেকুৱা বহু গ্ৰন্থ তেওঁৰ প্ৰণেতা। আৰু আমাৰ কাৰণে গৰ্বৰ কথা, তেওঁ বহু ইয়াৰ স্থানীয় বহুত জাতীয় সংগঠন হওক, বিভিন্ন ফেষ্টিভেল হওক, স্মৃতি গ্ৰন্থ তেওঁ সম্পাদনা কৰি এটা কিতাপ অৰ্জন কৰি আছে। আৰু কথাটো হৈছে আজি এইখন বৰ্তমান ফেচিষ্ট চৰকাৰৰ দিনত এইটো মানুহৰ বাক স্বাধীনতা খৰ্ব কৰাৰ এইটো আচলতে এটা লক্ষণ। চাওক, এইটো কাৰণ বিজু বড়িৰ লেখা কলমটোৰ যদি সেই ধৰণৰ প্ৰগতিবাদী, কাৰণ বিষ্ণু ৰাভাৰ সম্পৰ্কে তেওঁ লিখে, ভীমবৰ দেউৰীৰ সম্পৰ্কে লিখে, শ্বহীদ কমলামীৰ সম্পৰ্কে লিখিছে, জনগণমুখী লেখা লিখিছে। গতিকে এই বাকটোৰ এইটো যদি তেওঁক যদি কলমটোৰ যদি ধাৰটো যদি নাইকিয়া কৰি দিব পৰা যায়, তেতিয়াহ'লে আমাৰ জনগণৰ চেতনাৰ পথৰ স্থবিৰতাটো আনিবলৈ সক্ষম হ'ব। কাৰণ UAPয়ে এটা আইন যিখন কৰিছে, এতিয়াতো এনেকুৱা ক'ৰবাত যদি প্ৰগতিবাদী জনমুখী কথা ক'লে ৰাষ্ট্ৰৰ বিপৰীতে দুটা বাক্যও যদি থাকে, আপোনাক গ্ৰেপ্তাৰ কৰিব পাৰে, আপোনাক হয়তো 3 বছৰ জেল দি দিব পাৰে। আপুনি তাক প্ৰমাণ কৰিব লাগিব নিজেই মই যে আচলতে ৰাষ্ট্ৰদ্ৰোহী নহয়। এইটো এনেকুৱা ধৰণৰ অবৈজ্ঞানিক আৰু এটা একদম ফেচিষ্ট এখন আইন বলবৎ কৰিছে এইবাৰ ভাৰত চৰকাৰে। গতিকে আমি সেইটো ধিক্কাৰ দিছোঁ আৰু এনেকুৱা কোনো গণতান্ত্ৰিক অধিকাৰক খৰ্ব কৰাৰ অধিকাৰ চৰকাৰক আমি দি থাকিব নোৱাৰোঁ। কলম ৰুদ্ধ কৰিবলৈ আমি কেতিয়াও দিব নোৱাৰোঁ। আচ্ছা, এতিয়া বড়িক কি কৰিছে, মানে কি অসুবিধা কিতাপখন কেতিয়া প্ৰকাশ হৈছিল সেই কথাটো ক'ব। কিতাপখন হৈছিলে 2015 চনত আৰু এই কিতাপত থকা প্ৰতিটো আৰ্টিকলেই হেৰিটো প্ৰতিদিন, জনমভূমি, নিয়মে বাৰ্তা 2011-10 চব প্ৰকাশ হৈ অহা। যদি তাত কিবা আৰ্টিকল যদি বিতৰ্ক আছিলে বা কিবা আখুৱা আছিলে বা অগণতান্ত্ৰিক আছিলে, তেতিয়াহ'লে সেই সময়ত সম্পাদকবোৰে কেতিয়াও প্ৰকাশ নকৰিলেহেঁতেন। তাৰপিছত কিতাপখন 2015 চনত যেতিয়া কিতাপ আকাৰে প্ৰকাশ হ'ল সংকলনখন, তেতিয়াৰ পৰা এতিয়ালৈকে আজি 4 বছৰলৈকে কোনো বিতৰ্ক নাই। আৰু এতিয়াও DSP SP ছাৰে কিতাপখনৰ ওপৰত যি ইনভেষ্টিগেশ্যন চলালে তাত কোনো বিতৰ্কিত হেৰি নাপালোঁ বুলি মোক কালি জনালে। কিন্তু কথাটো হ'ল যে পৰহি যি দুজনী ছোৱালী গ্ৰেপ্তাৰ কৰিলে আলফাৰ লগত জড়িত বুলি, সেই দুজনী ঘৰত মোৰ কিতাপখন পালে। মোৰ কিতাপখনেই নহয় আৰু বহুত কিতাপো পাইছে, কিন্তু পুলিচে, ডিব্ৰুগড় পুলিচে বা যোন পুলিচৰ যোগেদি তদন্ত চলিছিলে, সেই পুলিচে সুধিলে যে কিতাপখনৰ যোগেদি কিবা অনুপ্ৰাণিত হৈছে নেকি। তেতিয়া তাহাঁতি ক'লে হেনো যে অনুপ্ৰাণিত হোৱা নাই, কিতাপখন আমি পঢ়িছোঁ। সেইখিনিতেই তাৰমানে কথাটো আহি গ'ল। কিতাপখনৰ নাম কি ক'লে? কিতাপখন হৈছে মাওবাদৰ ইতিহাস আৰু সংগ্ৰাম আৰু অন্যান্য। কি ক'ল? মাওবাদৰ সংগ্ৰাম, ইতিহাস আৰু অন্যান্য। হেৰি সংকলন নহয়, সংকলন সেইখন প্ৰবন্ধ, অকল মাওবাদৰ বিষয়ে নাই। তাত মাওবাদীসকলে বা যিবোৰ গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰি আছে এই দলবোৰে, আজিকালি কেতিয়াবা আৱেগত বশৱৰ্তী হৈ কেতিয়াবা সশস্ত্ৰ পন্থা লয়, যেনেকৈ মাওবাদী হয়, আলফাই হওক। আমাৰ কিতাপখনত আছিলে যে সংগ্ৰাম কৰিব লাগে সশস্ত্ৰ পন্থাৰ বিপৰীতে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰি নিজৰ প্ৰাপ্যটো আদায় কৰিব লাগে। চৰকাৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে নাই, ফৰে আছে যে আমি কিবা কাৰণত যদি ৰাষ্ট্ৰৰ বিৰুদ্ধে কথা কওঁ বা সশস্ত্ৰ সংগ্ৰামৰ পথ লওঁ, তেতিয়া আমি চৰকাৰী বিৰোধিতা কৰা হ'ব বা আমাৰ নিজৰ এটা শুদ্ধ ডিচিশ্যনৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰা হ'ব। কিন্তু সেই বস্তুটো সম্পূৰ্ণ আমাৰ কিতাপখনত আছিলে যে সংগ্ৰাম কেনেকৈ কৰিব লাগে।
সংগ্ৰাম সদায় গণতান্ত্ৰিকভাৱে কৰিব লাগে, শান্তিভাৱে কৰিব লাগে। কিন্তু এতিয়া একাংশ ব্যক্তিয়ে কিতাপখনৰ নামটো পাই কিবা হেৰি হৈ গৈছে, কিন্তু ভিতৰত কি আছে সেইটো পঢ়িলেহে গম পাব। কালি কিতাপখন পঢ়াৰ কাৰণে আপোনাক কালি সোধপোছৰ কাৰণে আটক কৰিছে, সোধপোছৰ কাৰণে মাতি নিছিল, গোলাঘাটলৈ মাতি নিছিল, সোধপোছ কৰিছে। আপোনাৰ মোবাইল ফোনো জব্দ কৰি ৰাখিছে? মোবাইল ফোনটো ইনভেষ্টিগেশ্যনৰ কাৰণে ৰাখিছে। এতিয়া দিয়া নাই? এতিয়া দিয়া নাই। আজি 10টা বজাত দিম বুলি কৈছিলে হেনো, কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে অনুসন্ধানৰ কাৰণে পুনৰ আকৌ লৈ গৈছে বুলি। কিন্তু যিগৰাকী আচলতে দুগৰাকী যি আলফা লিংমেন সন্দেহত গ্ৰেপ্তাৰ হৈছে তেওঁলোকৰ লগত আপোনাক মানে একো সম্পৰ্ক নাই, কোনো তেজও নহয়, কোনো পৰিয়ালৰ নহয়, বংশও নহয়। মই এনে হেৰি এডুকেশ্যন ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ আৰু লিখা মেলা কৰোঁ। লিখা মেলা অকল সেইটোৱে নাই, মই আজি ছিজন ৱাইজত য'ক এতিয়া বৃহৎ নদী বান্ধৰ ওপৰত এতিয়া চৰকাৰে